নমস্কাৰ জেউতি চহৰীয়া চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই সৰু ৰেচিপি এটাৰে ভিডিঅ'টো আৰম্ভ কৰিবলৈ ওলাইছোঁ। আজি ভিডিঅ'টো হৈছে 7 মাহৰ পৰা 2 বছৰীয়া ল'ৰা ছোৱালীৰ কাৰণে এটা খানা ৰেচিপি হয়। খিচিৰি বুলি ক'ব পাৰে আপোনালোকে, সকলো পাচলি মিহলাই এটা খিচিৰি বনাম মই। গতিকে আপোনালোকে চাব, যাৰ নেকি যিসকলৰ ল'ৰা ছোৱালী সৰু হৈ আছে, 7 মাহৰ পৰা 2 বছৰীয়া তেনেকুৱা 2.5 বছৰীয়া ল'ৰা ছোৱালী আছে, তেওঁলোকে উপকৃত হ'ব। আৰু আপোনালোকে যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব আৰু শ্বেয়াৰো কৰিব, তেতিয়াহ'লে আমাৰ নিচিনা মাসকলৰ বহুতেই লাভ হ'ব। কাৰণ আমি ল'ৰা ছোৱালীক কি খুৱাম, কাৰণ ল'ৰা ছোৱালী ইটো নেখায় সিটো নেখায়, আমি কি খুৱাম ভাবি নাপাওঁ আচলতে। যদি কাৰোবাৰ পৰা কিবা এটা পাই যাওঁ তেতিয়া বহুতখিনি ভাল লাগে। মোৰ নিজৰ মই সকলোকে সোধোঁ আপোনালোকে কি খুৱায় ল'ৰা ছোৱালীক। গতিকে কাৰোবাৰ আপুনিও যদি জানে আপুনিও জনাব। মই এনেকৈ কি সিহঁতে ইটো নেখায়, এতিয়া আমি বনালোঁ, আমাৰ কাৰণে বনালোঁ, কিন্তু নেখালে মই তাইৰ কাৰণে আকৌ বনাব ওলাইছোঁ। তাকে ভাবিলোঁ ভিডিঅ'ই বনাই দিওঁ, কিয়নো আন 10জনো হয়তো উপকৃত হ'ব এই ভিডিঅ'টোৰে। গতিকে আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু যদি আপুনি মোৰ চেনেলটোত নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব। আহক ভিডিঅ'টো আমি চাওঁ। মই তাইৰ খিচিৰিৰ কাৰণে চাউল, দাইল আৰু মচুৰ দাইল, মুগৰ দাইল আৰু চাউল একেলগে ভালদৰে ধুই লৈছোঁ। পিঁয়াজ আৰু নহৰু অকণমান কাটি লৈছোঁ সৰু সৰুকৈ, যিহেতু তাই এতিয়া 2 বছৰ হৈছে, তাই এনেকৈ কাটি দিলে খাব পাৰে। কিন্তু আপোনালোকে যেতিয়া 7-8 মহীয়া ল'ৰা ছোৱালীৰ কাৰণে বনাব, আপুনি অকণমান পেষ্ট বনাই দিব। পালেং শাক সৰু সৰুকৈ কাটি লৈছোঁ, গাজৰ সৰু সৰুকৈ কাটি লৈছোঁ, আলু সৰু সৰুকৈ কাটি লৈছোঁ, অকণমান বিলাহীও মই কাটি লৈছোঁ আৰু মটৰ দিছোঁ। এয়া কুকাৰ মই গৰম হ'বলৈ দি থৈছোঁ। ইয়াত কুকাৰ গৰম হৈছে, ইয়াতে মই অকণ তেল দি দিম এতিয়া। তেল বেছিকৈ দিবও নালাগে, অকণমান দিব। তেল দি দিলোঁ। তাত মই এতিয়া গোটা জিৰা দি দিম। আপোনালোকে সৰু ল'ৰা ছোৱালীৰ কাৰণে গোটা জিৰা নিদিব, জিৰা গুড়ি দিব। মই এতিয়া গোটা জিৰা দি দিম। মোৰ তেল গৰম হৈ গ'ল, ইয়াত মই দিলোঁ অকণমান গোটা জিৰা, ফুটিছে চাওক ধুনীয়াকৈ। ইয়াৰ পিছত দিম পিঁয়াজ আৰু নহৰুখিনি। বিলাহী, বাকী গোটেইখিনি পাচলি আপোনালোকে একেলগে বহাই দিব পাৰে। মটৰটো পিছত দি দিব, মটৰটো ফুটিব নহ'লে। মটৰটো পিছত দিব, চাউল বাকী পাচলিখিনি দি দিব। আৰু মটৰটো দিওঁতে আপোনাৰ ল'ৰা ছোৱালী হয়তো মটৰৰ বাকলিটো অকণমান মুখত লাগি যায়তো, এদিন দুদিন দি চাব। তাৰপাছত যদি বাকলিটো মুখত লাগিলে দিগদাৰ পাইছে আপোনাৰ সন্তানে, তেতিয়াহ'লে মটৰটো আপুনি নিদিব। আৰু দিলেও মটৰৰ বাকলিটো আপুনি খুৱাওঁতে বাকলিটো গুচাই গুচাই দিব। মটৰটো এতিয়া দি দিম। মই গোটেইখিনি অকণমান ফ্ৰাই কৰি নিমখ হালধি, আপুনি ইয়াত ফাৰ্ষ্ট টাইম মই এতিয়া মই গোটা জিৰা দিছোঁ। আপোনালোকে যদি জিৰা গুড়ি দিব পাৰে, ধনিয়া গুড়ি দিব পাৰে, সকলোখিনি দিব পাৰে। ইয়াত নিমখ হালধি এতিয়া দিম জোখমতে। ইয়াত মই হালধি অকণমানি দিম, এইখিনি হালধি। তাৰপিছত নিমখ দিম, এইখিনি নিমখ দিছোঁ মই এই খানাটোৰ কাৰণে। লাগিলে পিছত এড কৰিব, কিন্তু বেছি নিমখ বেছি নোখোৱাব, ল'ৰা ছোৱালীক বেছি নিমখ খুৱাব নালাগে। এতিয়া মই ইয়াত পানী ঢালি দিম। ইয়াত পানী দিম। পানীটো মন কৰিব আপুনি অকণমান, ফাৰ্ষ্ট টাইম 7-8 মহীয়া ল'ৰা ছোৱালী ইমান গোটা খাব নোৱাৰিব, মই অকণমান গোটা বনাম। পানীটো আপুনি বেছিকৈ দিব। পানীটো বেছিকৈ দিলে ধুনীয়াকৈ সিজিও যাব, লগতে আপোনাৰ ল'ৰা ছোৱালী যদি গোটা নাখায়, পনীয়া খায়, তেতিয়াহ'লে পনীয়াও কৰিব পাৰিব। মই বেছি পানী নিদিওঁ, কাৰণ এতিয়া তাইক মই ইমান পনীয়া নোখোৱাওঁ নহয়। এতিয়া 2 বছৰ হ'ল, আমাৰ খানাই খায় তাই, কিন্তু তথাপিতো কেতিয়াবা মই এনেকৈ বনাই দিওঁ। এতিয়া হৈ গ'ল, মই ঢাকনিখন লগাই দিম। এতিয়া মই ঢাকনি লগাই এতিয়া দি দিলোঁ। বেছি কৰি থৈছোঁ গেছটো। এতিয়া মই এটা চিটি লগোৱাৰ পিছত মই গেছটো কমাই দিম। তেতিয়া আহি গ'ল, মই এতিয়া গেছটো চিমত দিম।
কাৰণ নহ'লে পানীটো একদম নাইকিয়া হৈ যাব আৰু সৰু ল'ৰা ছোৱালীক বিশেষকৈ খুৱাবলৈ যাওঁতে আপোনালোকে পানী অকণমান ৰাখিব লাগিব লিকুইড কৰি ৰাখিবলৈ পানী ৰাখিব লাগিব গতিকে গেছটো কমাই থৈ আপোনালোকে 5-6টা চিটি মাৰিব দিব মই এইকাৰণে ইমান চিটি নমৰাওঁ আজিকালি তাই 2টা 3টা মাৰিলে তাই খাব পাৰে গতিকে মই 3টা চিটি মৰাই বন্ধ কৰি দিম তাৰপিছত আপোনালোকক দেখুৱাম কিমান টেষ্টি হ'ব 4টা চিটি মাৰিলোঁ তাইৰ কাৰণে মই খানা ৰেডি এতিয়া মই গেছ বন্ধ কৰিলোঁ মই এতিয়া কুকাৰৰ ঢাকনিখন খুলিম চাব কি ধুনীয়া হৈছে ধুনীয়া গোন্ধ এটা ওলাইছে চাওক মই বাটিত লৈ ল'ম চাওক দেখিবলৈও ইমান ধুনীয়া হৈছে এতিয়া তাইৰ খানা ৰেডি এটা হেল্ডি খানা হয় গোটেইখিনি ভেজিটেবলছ আছে গোটেইখিনি পাচলি ইয়াত দিয়া হৈছে ইমান ধুনীয়া খানা হৈছে চাওক তেন্তে আৰু খানাটো অকণমান চাউলকেইটা যদি বেছি ভাগি যোৱাটো বিচাৰে তেতিয়াহ'লে চামুচেৰে আপুনি এনেকৈ দিলে গোটেইখিনি ভাগি যায় চাউল দাইল অকণমান গোটাকৈ আমাৰ নিচিনাকৈ ৰাখিলেও ৰাখিব পাৰিব আৰু আপোনাৰ সন্তানে যদি নাখায় আপোনাৰ ল'ৰা ছোৱালী তেনেকৈ নাখায় তেনেহ'লে ভাঙি দিব চাওক এতিয়া কি ধুনীয়া হৈ গৈছে আৰু মই 7 মাহৰ পৰা 2 বছৰ বুলি এইকাৰণে লিখিছোঁ ইয়াত আপুনি এচামুচ ঘিও দিব পাৰে ঘি দি পেলাই খুৱাব পাৰে মই আজি ঘি দিয়া নাই কেতিয়াবা দিওঁ আচলতে মই আজিকালি বেছিকৈ নবনাওঁ কাৰণ এই আমাৰ খানা খায় আজি আমাৰ খানাটো তাই নাখালে পুৰি আৰু ৰাজমা বনাইছিলোঁ তাই নোখোৱাৰ কাৰণে মই এইটো বনাবলগীয়া হ'ল আৰু সেইকাৰণে ভিডিঅ'টো বনাই দিলোঁ 7 মাহৰ পৰা বুলি মই এইকাৰণে লিখিছোঁ কাৰণ 6 মাহৰ ল'ৰা ছোৱালীক আপুনি গোটেইখিনি এনেকৈ পাচলি লগ কৰি খুৱাব নোৱাৰে এই গোটেইখিনি পাচলি কাৰণ সিহঁতক প্ৰথম দিনা আপুনি যেতিয়া খুৱাব এটা পাচলিহে আপুনি খুৱাব চাব সিহঁতৰ এলাৰ্জিও হ'ব পাৰে পাচলি কোনোবাটো পাচলি এলাৰ্জি হ'ব পাৰে সেইকাৰণে এটা পাচলি দি চাব এদিনত নহয় 3 দিনকৈ খুৱাব এটা আপুনি যদি গাজৰ খুৱাইছে গাজৰ 3 দিন খুৱাব তাৰ পাছতহে আকৌ বেলেগ এটা ট্ৰাই কৰিব তেনেকৈ যেতিয়া গোটেইখিনি আপোনাৰ ট্ৰাই কৰা হৈ যাব তাৰ পিছতহে 7 মাহৰ পৰা মানে এনেকৈ একেলগে গোটেইখিনি খুৱাব পাৰিব আৰু ডাঙৰৰ কাৰণেও বিৰাট ভাল লাগে দেউতাকেতো এই খোৱাৰ পিছত যদি ৰৈ যায় দেউতাকেও খাই দিয়ে আজিৰ এই ৰেচিপিটো কেনেকুৱা পালে জনাব আৰু যদি ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইবো কৰিব মোৰ চেনেলটো এনেকুৱাকৈ যদি সৰু ল'ৰা ছোৱালীৰ মাজে আৰু মোৰ মনলৈ যিখিনি আহে বা মোৰ ল'ৰা ছোৱালীৰ লগত মই যিখিনি কৰোঁ তাকে ভিডিঅ' আকাৰে মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰোঁ গতিকে কমেণ্ট বক্সত জনাব কেনেকুৱা পালে আৰু তেতিয়াহ'লে আজিলৈ এৰিছোঁ ধন্যবাদ